নমস্কাৰ, ভাস্কৰ এক্সপেৰিমেণ্ট এণ্ড ৰিপেয়াৰিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ড্ৰিল মেচিন বনাইছোঁ, পাৱাৰফুল ড্ৰিল মেচিন, যিটো DC মটৰৰ সহায়ত। এইটো এতিয়া মই কাটাৰ কৰাই থৈ দিছোঁ। এইটো মই এতিয়া বৰ্তমান কাটাৰৰ কৰি থৈ দিছোঁ। এইটোত আমাৰ দিব পাৰি। বাকী মই আৰু আপোনাক ড্ৰিল কৰি দেখাই আছোঁ। চাওক, মই এই ড্ৰিল মেচিনটো কিদৰে কেনেকৈ বনালোঁ সেইটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। আহক, মই 12 ভোল্টৰ DC মটৰ এটা ল'লোঁ, যিটো সহজতে পাই যায়, আৰু এইটো ড্ৰিল বিট লৈ ল'লোঁ। আৰু এইটো যিটো আমাৰ মটৰৰ পাইপটো লৈ ল'লোঁ। মটৰৰ পাইপটো মই যিখিনি লাগে আৰু জোখৰ হিচাপত মই কৰতেদি কাটি লওঁ। হেকচুদিও কাটিব পাৰে। মই কাটি ল'লোঁ, লৈ পেলাই সমান কৰি চুৰিৰ সহায়ত মই এইখিনি কাটি লওঁ। মোৰ হৈ গ'ল। এইটো মোৰ ড্ৰিল মেচিনৰ যিটো বডিটো অলৰেডি মোৰ হৈ গ'ল। ইয়াতে মই মটৰটো ফিটিং কৰিম। ইয়াতে যিহেতু মটৰটো মোৰ ফিটিং নহয়, প্লাষ্টিকটো মই অলপ গৰম কৰি ল'ম। প্লাষ্টিকটো যেতিয়া গৰম কৰি ল'ম গেছত, যেতিয়া আপোনাৰ অলপ প্লাষ্টিকটো ঢিলা হ'ব, ঢিলা হোৱাৰ লগে লগে মই মটৰটো ভিতৰত সুৰকাই দিম। এয়া সুৰকাই আনিলোঁ। প্লাষ্টিক গেছত পাইপটো গৰম কৰি লৈ এইটো মোৰ চুইচ, যিটো অফ অন চুইচ হ'ব, অফ অন চুইচটো মই ফিটিং কৰি ল'ম। এইটো কাটি লওঁ, জোখ কৰি লৈ যিটো চুইচ আছে, চুইচটো ফিটিং কৰি দিম। এইটো মাৰ্কাৰৰ সহায়তো আপোনালোকে বা হেৰি কৰি ল'ব পাৰে। মই চুৰিখনেদি ধুনীয়া কৰি জোখ এটা কৰি ল'লোঁ, লৈ পেলাই তাক মই কাটি দিম। আমাৰ হৈ গ'ল চুইচটোৰ। ইয়াৰে ৱেৰ এডাল চুইচত লাগিব। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই যিটো চুইচত কানেকশ্যন দিম, সেই ৱেৰডাল মই তাঁৰডাল ওলাই ল'লোঁ এইপিনেদি, যাতে মোৰ চুইচত কানেকশ্যন কৰাত সুবিধা হয়। সেইটো মই চুইচটোত চল্ডাৰিঙৰ সহায়ত চল্ড কৰি দিম, যাতে মোৰ ধুনীয়াকৈ চুইচটোত ধুনীয়া কৰি লাগে, আৰু মই লগাই দিলোঁ। এইটো ভালদৰে মই ফিক্স কৰি দিলোঁ, আৰু মোৰ এইফালে চুইচটোৰ এইফালৰ এটা লগাই দিম। সেইফালে আপোনাৰ যিটো আমাৰ 12 ভোল্ট হয় বেটাৰী, নহয় 12 ভোল্টৰ এডাপ্টৰ, তোৰ পৰা কানেকশ্যনটো আনি মই ইয়াত এটা ফালে লগাই দিম। মোৰ ভালদৰে হৈ গ'ল, কানেকশ্যনটো হৈ গ'ল অলৰেডি। মই চুইচটো এতিয়া ফিটিং কৰি দিম। ফিটিং কৰি দিলোঁ। চাওক, ধুনীয়া হৈ গ'ল চুইচটো, ফিনিচিঙো ধুনীয়া। মোৰ অফ অন চুইচটো হৈ গ'ল। এইফালে মোৰ তাৰ দুডাল আমি যেতিয়া মটৰত ফিটিং কৰিম, আমাৰ পজিটিভ আৰু নেগেটিভ
সেইটো আমি কানেকশ্যনটো দিয়াৰ টাইমত আমি চেক কৰি ল'ম যিটো ছাইড ধৰকচোন যদি কিবা কাৰণ উল্টা হয় কানেকশ্যনটো মটৰটো উল্টা কৰি ঘূৰিব কোনো ধৰণৰ অসুবিধা নহয় মটৰটোত পজিটিভ আৰু নেগেটিভ উল্টা হ'লে মটৰটো উল্টা কৰি ঘূৰিব সেই অনুযায়ী চাই ছাইডটো চেঞ্জ কৰি ল'লে হ'ল মই এইটো টেপ মাৰি দিলোঁ মোৰ তাঁৰডাল খাটা হোৱাৰ কাৰণে মই আকৌ ইয়াতো এটা জইন মাৰি ল'লোঁ মোৰ হৈ গ'ল পিছপিনে মই ঢাকনি এখন লগাই ল'ম এতিয়া লগোৱা নাই বাৰু হৈ গ'ল আৰু ইয়াত মই যিটো কানেক্টৰ লগাম কানেক্টৰটো যিটো আমাৰ এইটো কানেক্টৰ মই ওলাইছোঁ যিটো আমাৰ লাইনৰ মিটাৰ থাকে মিটাৰত এইটো কানেক্টৰ থাকে নতুবা আমাৰ ফেনৰ য'ত হেৰি কানেকশ্যন কৰোঁ আমি তাতো থাকে তাততো সৰু আৰু ইয়াৰটো হ'ল ডাঙৰ চাইজৰ মই সেইটো যিটো মোৰ বেয়া মিটাৰ আছিল বেয়া মিটাৰ তাৰ পৰা লগালোঁ এটা মই ফিটিং কৰি ল'লোঁ এটা মই ড্ৰিল বিটটো ফিটিং কৰি দিলোঁ চাওক ড্ৰিল বিটটো যিহেতু ফিটিং কৰি দিলোঁ ড্ৰিল বিটটো ফিটিং কৰি দিয়াৰ লগে লগে মোৰ ড্ৰিলিঙৰ কামখিনি হৈ যাব বাকী এতিয়া মই আকৌ কানেক্টৰ হেৰি কৰিম প্লেন চিট টিঙৰ প্লেন চিট এখন লৈছোঁ সেইখন তাক মই ৰাউণ্ড কৰি ল'ম ইয়াতে মোৰ কাটাৰ হ'ব এইখনেদি সমান টিং এখন ল'লে হ'ল চাওক এই মই কেঁচিৰ সহায়ত কাটি জুং চাইজ চিষ্টেমত এই কাটি লৈছোঁ এয়া চাওক এনেকৈ কাটি ল'লোঁ গোটেই ছাইডটো কাটি ল'লোঁ লৈ মই দাঁতকেইটা অলপ বেঁকা হৈছিলে এইটো মই চিধা কৰি দিলোঁ ইয়াৰে এতিয়া মই মাজেৰে এটা ফুটা কৰিম এই ফুটাটো কৰি ল'লোঁ ইয়াত মই এটা বল্ট এটা ফিটিং কৰি দিম এইফালৰ পৰা পূৰা টাইট দি ল'ম যাতে মোৰ এই বল্টটো তাত মোৰ কানেক্টৰটোত মই ফিটিং কৰি দিম তেতিয়া এইফালে কোনো হেৰি যিখন কাটাৰ ব্লেড আছে ব্লেডখন বনালোঁ সেইখন এনেই নুঘূৰে বল্টটোৰ পূৰা ফুল যেতিয়া টাইট হ'ব তেতিয়া মোৰ অসুবিধা নহয় এয়া চাওক হৈ গ'ল মোৰ কাটাৰ ব্লেডখনো হৈ গ'ল ৰেডি এয়া মোৰ ড্ৰিল বিটটো ৰেডি আছে মই ড্ৰিল বিটটো চলাই দেখাই দিছোঁ বাৰু এবাৰ এয়া চাওক ঘূৰি আছে এইটোৰ সহায়ত মই কিছুমান ফুটা কৰিব পাৰোঁ ড্ৰিল বিট চেঞ্জ কৰিব পাৰি ইয়াতে মই কাটাৰৰ হেৰিটো লগাই দিলোঁ কাটাৰৰ ব্লেডখন লগাই ল'লোঁ লগাই লৈ মই কানেক্টৰটো টাইট দিলোঁ এই কানেক্টৰটো ফেনতো থাকে ফেনৰ যিটো কানেকশ্যন তাতো আহে তাৰ পৰা ওলাই লৈ কৰিব পাৰি এই চাওক মই এই বৰ্ড কাটিছোঁ এই চাওক বৰ্ড কাটিং হৈ গ'ল যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ